ছাত্ৰ ছাত্ৰীসকল, আজি তোমালোকৰ এটা নতুন পাঠ আৰম্ভ কৰিবলৈ লৈছোঁ। সেইটো হ'ল ভাৰতত আৰ্যসকল। আৰ্য এটা জাতিৰ নাম। আৰ্যসকল ভাৰতলৈ অহাৰ আগতে ভাৰতত আছিলে অনাৰ্যসকল, অৰ্থাৎ দ্ৰাবিড়সকল। যিসকল ভাৰত আগৰ পৰাই আছিলে সেইসকল হ'ল দ্ৰাবিড় জাতি, তেওঁলোক থলুৱা জাতি। আৰ্যসকল ভাৰতলৈ কেতিয়া আহিছিলে? আৰ্যসকলৰ আদি বাসস্থান সম্পৰ্কে পণ্ডিতসকলৰ মাজত বহুত মত পাৰ্থক্য আছে। কিছুমান পণ্ডিতে কয় যে আৰ্যসকল আদিতে মধ্য এছিয়া, দক্ষিণ ৰাছিয়া বা সুমেৰু অঞ্চলৰ পৰাহে আহিছিল। আকৌ আন কিছুমানে কয় আৰ্যসকল ইউৰোপ মহাদেশৰ পৰা আহিছিলে। তেওঁলোকৰ মতে আৰ্যসকল অষ্ট্ৰিয়া, হাংগেৰী আৰু আধুনিক চেকোস্লোভাকিয়াৰ পৰা অহা। কিন্তু ভাৰতীয় পণ্ডিত এজনে কয় আৰ্যসকল আচলতে কোনো ঠাইৰ পৰাই অহা নাই, তেওঁলোক ভাৰতত আগৰৰ পৰাই আছিলে। ভাৰতৰ সপ্ত সিন্ধুৰে তেওঁলোক বাসিন্দা আছিলে। সপ্ত সিন্ধু মানে কি জানানে? সপ্ত সিন্ধু হ'ল সিন্ধু নদী আৰু তাৰ উপনৈবিলাক হ'ল শতদ্ৰু, বিপাশা, ইৰাৱতী, চন্দ্ৰভাগা, বিতস্তা, সৰস্বতী। এই 7খন নদীৰ যি অঞ্চল, সেই অঞ্চলতে আৰ্যসকল আছিলে বুলি তেওঁ ক'ব খোজে। যি নহওক, এই কথাটো কোনো সুমীমাংসা হোৱা নাই এতিয়াও। আৰ্যসকলৰ ভাৰতলৈ আগমন। আৰ্যসকলৰ আদি বাসস্থান য'তেই নহওক, তেওঁলোক ভাৰততে থাকক নতুবা আন ঠাইৰ পৰাই আহক লাগিলে, তেওঁলোক কিন্তু অঘৰী জাতি আছিলে। তেওঁলোকৰ মূল জীৱিকা আছিলে পশুপালন, লগতে কৃষি কাৰ্যও কৰিছিলে। তেওঁলোকৰ ক্ৰমাগতভাৱে যি জনসংখ্যা বাঢ়ি আহিছিলে, তেওঁলোকৰ পশুপালন যে আছিলে, পশুৰ বাবে চৰণীয়া পথাৰৰ অভাৱ হৈছিলে, খেতিৰ কাৰণে উৰ্বৰা মাটি আৰু খাদ্যৰ নাটনি হৈছিলে। গতিকে এইবিলাক কাৰণতে তেওঁলোকে পৃথিৱীৰ বিভিন্ন দিশলৈ বিয়পি পৰিছিলে। প্ৰায় 2000 বছৰ খ্ৰীষ্টপূৰ্বৰ পৰা 1500 খ্ৰীষ্টপূৰ্বৰ ভিতৰত আৰ্যসকল উত্তৰ পশ্চিম দিশেদি ভাৰতত প্ৰৱেশ কৰিছিলে। কিন্তু তেওঁলোক কোনো আক্ৰমণকাৰী হিচাপে অহা নাছিলে। তেওঁলোকে জীৱ জন্তুবিলাক লগত লৈ ভাৰতৰ পঞ্জাৱ অঞ্চলত বসতি স্থাপন কৰিবলৈহে আহিছিলে। ভাৰতত আৰ্য আৰু অনাৰ্যৰ মিলনৰ সম্পৰ্কে এতিয়া চোৱা। অনাৰ্য বুলি কৈছিলোঁ যে মই, ভাৰতত যিসকল আগৰ পৰা আছিলে সেইসকল, আৰু আৰ্যসকলে আহি সেই অনাৰ্যসকলৰ লগত কেনেকৈ মিলন হৈছিলে, কেনেকৈ মিলিজুলি আছিলে, সেইটো শুনি ল'বা ভালকৈ। আৰ্যসকল অহাৰ পূৰ্বে ভাৰতৰ সেই অনাৰ্যসকলে অৰ্থাৎ থলুৱা জাতিটোৱে আগতেই এটা সুপৰিকল্পিত নগৰীয়া সভ্যতাক গঢ়ি তুলিছিল। হিন্দু সভ্যতাৰ কথা আগতে পঢ়িছা নহয়? সেই হিন্দু সভ্যতাটো অনাৰ্যসকলে কৰিছিলে। আৰ্যসকল মূলতঃ পশুপালক বুলি মই কৈছিলোঁ অলপ আগতে, কৃষি কাৰ্যও কৰিছিলে তেওঁলোকে। গতিকে তেওঁলোকৰ সভ্যতাটো আছিল গাঁও কেন্দ্ৰিক। এচাম পণ্ডিতৰ মতে আৰ্য শব্দটোৰ অৰ্থই হৈছে কৃষক, কিন্তু আৰ্যসকলে তেওঁলোকৰ এই কৃষক শব্দটোৰ আৰ্য শব্দটোৰ অৰ্থ কৃষকৰ সলনি শ্ৰেষ্ঠ বুলি কৰি লৈছিলে। অৰ্থাৎ আৰ্য মানে হ'ল শ্ৰেষ্ঠ জাতি। বৈদিক সাহিত্যত উল্লেখ থকা মতে আৰ্যসকলে ভাৰতৰ থলুৱা লোকসকলক বা আগৰ পৰা যিসকল লোক আছিলে তেওঁলোকক ন-আৰ্য অৰ্থাৎ আৰ্য নহয় বা অনা আৰ্য বুলি কৈছিলে। তেনেকৈহে তেওঁলোক অনাৰ্য জাতি বুলি জনাজাত হৈছিলে। আৰ্যসকলে ভাৰতলৈ আহি নিজৰ যিটো স্থিতি, নিজৰ অস্তিত্ব, সেইটো বাহাল ৰাখিবৰ কাৰণে থলুৱা লোকসকলৰ লগত বহু বছৰ ধৰি যুদ্ধতো লিপ্ত হ'ব লগা হৈছিলে। অনাৰ্যসকল আছিল স্বাধীনচিতীয়া, সাহসী, আৰু তেওঁলোক আছিল উন্নত মানৰ সভ্যতাৰ গৰাকী। তেওঁলোকে হিন্দু সভ্যতাৰ নিচিনা এটা সভ্যতা গঢ় দি তুলিছিলে। গতিকে তেওঁলোক কিমান উন্নত মানৰ সেইটো বুজি পোৱা যায়। তেওঁলোকে আৰ্যসকলক পৰাভূত কৰিবলৈ বহুত চেষ্টা কৰিছিলে, কিন্তু তেওঁলোকে পৰাজয় স্বীকাৰ কৰিলে। আৰ্যসকলৰ হাতত তেওঁলোকে যুদ্ধত পৰাজয়হে হ'ল। আৰু অনাৰ্যসকলে যেতিয়া পৰাজয় হোৱাৰ পিছত আৰ্যসকলৰ লগত নাথাকি তেওঁলোকে ওচৰৰ হাবি জংঘলবিলাকত বা পৰ্বত পাহাৰত আশ্ৰয় লৈছিলে। কিছুমানে দক্ষিণৰ ফালে গুচিও গৈছিলে, আৰু আন কিছুমানে আৰ্যসকলৰ দাস হিচাপে অৰ্থাৎ লগুৱা হিচাপে থাকি গৈছিলে। আৰ্যসকলে অনাৰ্যসকলৰ পৰা বহু কথা শিকি লৈছিলে।
তাৰ ভিতৰত বিভিন্ন শস্যৰ খেতি কেনেকৈ কৰে, জলসিঞ্চন প্ৰণালী কেনেকৈ কৰিছিলে, নাও সজা, সুৰক্ষিত দুৰ্গ সজা, সুপৰিকল্পিত নগৰ নিৰ্মাণ। কাৰণ মই কৈছোঁৱেই আগতে, অনাৰ্যসকলে আগতেই হিন্দু সভ্যতা, হৰপ্পা, মহেঞ্জোদাৰো আদিত ধুনীয়া এটা সভ্যতা গঢ়ি তুলিছিলে। গতিকে আৰ্যসকলে গম পাইছিল যে অনাৰ্যসকল বহুত উন্নত আছিলে। গতিকে অনাৰ্যসকলৰ পৰা তেওঁলোকে সেই কথাবিলাক চব শিকি লৈছিলে। খোৱা বোৱা, পিন্ধা উৰা, জীৱন যাত্ৰাৰ পদ্ধতি, সভ্যতা, সংস্কৃতি আদি সকলোবোৰৰ মিলনৰ ফলতেই আমাৰ বিশাল হিন্দু সভ্যতাটো গঢ়ি উঠিছিলে। আৰু অনাৰ্যসকলৰ এই উন্নত সভ্যতা, ধৰ্মানুষ্ঠানৰ বিষয়ে আৰ্যসকলে সেইকাৰণে ভালকৈ জানি লৈছিলে। এতিয়া আৰ্যসকলে ভাৰতত আহি কেনেকৈ ৰাজ্য বিস্তাৰ কৰিছিলে সেইটো চাবা। প্ৰথম অৱস্থাত সপ্ত সিন্ধুৰ পাৰতে তেওঁলোকে আছিলে, কিন্তু লাহে লাহে কালক্ৰমত তেওঁলোকে অনাৰ্যসকলক পৰাভূত কৰা বুলি কৈছোঁৱেই। পৰাভূত কৰি তেওঁলোকে নিজৰ ৰাজ্যখন বহলাবলৈ চেষ্টা কৰি আছিলে। তেওঁলোকে বহলাই ক্ৰমান্বয়ে ৰাজপুতনা, গংগা, যমুনা এইবিলাকৰ মাজৰ দোৱাব অঞ্চল, মথুৰা এইবিলাক সকলো ঠাইলৈকে বিয়পি পৰিছিলে। আৰু গোটেই অঞ্চলটোক আৰ্যাবৰ্ত বুলি তেওঁলোকে কৈছিলে। আৰ্যসকলৰ সামাজিক জীৱনটো কেনেকুৱা আছিলে? আৰ্যসকলৰ সভ্যতাটো যিহেতু গাঁও কেন্দ্ৰিক, গতিকে তেওঁলোকৰ গাঁও কেন্দ্ৰিক জীৱন ধাৰণৰ হেৰিটো আছিলে পৰিয়াল কেন্দ্ৰিক। তেওঁলোকৰ মানে পৰিয়ালটোত আছিলে পিতৃ প্ৰধান আছিলে, যৌথ পৰিয়াল পদ্ধতি আছিলে। অৰ্থাৎ একেটা পৰিয়ালতে, একেখন ঘৰতে কেইবাটাও পৰিয়াল আছিলে। আৰু পৰিয়ালৰ মূল মানুহজনক গৃহপতি বুলি কৈছিলে। আৰু সেই গৃহপতিজনৰ নিৰ্দেশমৰ্মে পৰিয়ালৰ সকলো কাম কাজ চলিছিলে। বাকী সকলো সদস্যই তেওঁৰ প্ৰতি সন্মান জনাই, তেওঁ যেনেকৈ কথা কয়, যেনেকৈ নিৰ্দেশ দিয়ে, সেই ধৰণেই চলিছিলে। আৰ্যসকলৰ দিনত নাৰীৰ স্থান। আৰ্যসকলৰ সমাজত নাৰীৰ স্থানটো অতি উচ্চ আছিলে। পত্নীৰ স্থান পতিৰ পিছতে আছিলে। পত্নীয়ে তেওঁৰ স্বামীক সকলো কাৰ্যতে সহায় কৰিবলগীয়া হৈছিলে। যদি ধৰ্মীয় অনুষ্ঠান কিছুমান হয়, তাত যদি স্বামীজন অকলে যায়, পত্নী নাযায়, তেতিয়াহ'লে সেই অনুষ্ঠানটোৱেই অসম্পূৰ্ণ হৈছিলে। গতিকে গম পোৱা যায় যে তেতিয়াৰ দিনত নাৰীক পুৰুষৰ সমানেই আগস্থান দিয়া হৈছিলে। তেতিয়াৰ দিনতে বিধৱা বিবাহৰ প্ৰচলন হৈছিলে। পৰ্দা প্ৰথা কিন্তু নাছিলে। পৰ্দা প্ৰথা তাৰ বহু পিছতহে আৰম্ভ হৈছিলে। বিবাহৰ ক্ষেত্ৰত স্বয়ম্বৰৰ যোগেদি পতি নিৰ্বাচনৰ ব্যৱস্থা আছিলে। বৰ্ণ বিভাগ। বৰ্ণ মানে জাতটো কেনেকৈ বিভাগ কৰিছিলে। প্ৰথম অৱস্থাত আৰ্যসকলৰ মাজত শ্ৰেণী বিভাজন বুলি কোনো কথা নাছিলে, কিন্তু তেওঁলোকে সমাজৰ যেতিয়া সকলো স্তৰৰ মানুহক লগত মিলা মিছা কৰিবলগীয়া হৈছিলে, কাম কাজবিলাক ভগাই দিবৰ কাৰণে তেওঁলোকে কাম কাজবোৰ যিহেতু বাঢ়ি আহিছিলে, জনসংখ্যাও বাঢ়ি আহিছিলে, গতিকে এইবিলাক ভগাই দিবৰ কাৰণে তেওঁলোকে নিজৰ আৰ্য জাতিটোক 4টা ভাগত ভাগ কৰিছিলে। সেইকেইটা হৈছে ব্ৰাহ্মণ, ক্ষত্ৰিয়, বৈশ্য আৰু শূদ্ৰ। যিবিলাকে পূজা পাতল কৰিছিলে, যাগ যজ্ঞত দক্ষতা আছিলে, মন্ত্ৰ সংস্কৃত শ্লোকবিলাক গাব পাৰিছিলে, তেওঁলোকক ব্ৰাহ্মণ বুলি কৈছিলে। আৰু যিসকলে যুদ্ধ বিদ্যা কৰিব পাৰিছিলে তেওঁলোকক ক্ষত্ৰিয়। আৰু যিসকলে খেতি কৰিছিলে, পশুপালন খেতি ইত্যাদি কৰিছিলে, তেওঁলোক হ'ল বৈশ্য। আৰু বাকীসকল শূদ্ৰ। বৈশ্যসকলে বেহা বেপাৰো কৰিছিলে। আৰু একেবাৰে সাধাৰণ মানুহখিনি যিখিনি চাফ চফাই ধৰণৰ কাম কৰিছিলে, সেইবিলাকহে শূদ্ৰ আছিলে দেই। এই 4টা যদিও শ্ৰেণী বিভাজন কৰিছিলে, তেওঁলোকৰ মাজত কিন্তু বুজাপৰা এটা নথকা নাছিল। বুজাপৰা আছিলে। তেওঁলোকৰ মাজত বিবাহৰো প্ৰচলন আছিলে। আৰু তেওঁলোকে ইচ্ছা কৰিলে এইটো কাম কৰি ভাল নালাগিলে আন এটা কামো কৰিব পাৰিছিলে। জীৱন নিৰ্বাহৰ ধৰণটো সলনি কৰিব পাৰিছিলে। এই শূদ্ৰ শ্ৰেণীটোত যদিও ধৰা হৈছিলে শূদ্ৰ শ্ৰেণী হিচাপে, তেওঁলোকে অনাৰ্যসকলক সময় সাপেক্ষে তেওঁলোকে এই ব্ৰাহ্মণসকলৰ দৰে সন্মান আৰু মৰ্যাদা লাভ কৰিছিলে অনাৰ্যসকলে। গতিকে কোনো ধৰাবন্ধা নীতি নাছিলে, যদিও 4টা ভাগ আছিলে। তেওঁলোকৰ মাজত আৰু এটা আছিলে চতুৰাশ্ৰম বুলি। এই চতুৰাশ্ৰমটো হ'ল জীৱনৰ ভাগ। আগৰ বৰ্ণ ভাগটো যে আছিলে, সেইটো হ'ল তেওঁলোকৰ জাতিটোৰ ভাগ আছিলে। আৰু চতুৰাশ্ৰম আছিলে নিজৰ জীৱনটোৰ ভাগ। অৰ্থাৎ নিজৰ জীৱন কালচোৱাক তেওঁলোকে 4টা ভাগত ভাগ কৰিছিলে। সেই ভাগকেইটা হ'ল ব্ৰহ্মচৰ্য, গাৰ্হস্থ্য, বানপ্ৰস্থ আৰু সন্ন্যাস। প্ৰথম অৱস্থাত
গুৰুৰ ঘৰত বা গুৰুৰ গৃহত থাকি তেওঁলোকে বিদ্যা শিক্ষা লাভ কৰিব লাগিছিলে। তোমালোকে যেনেকৈ স্কুলত আহিছা, স্কুলত শিকিছা, তেনেকৈ আগৰ দিনৰ ল'ৰাবিলাকে গুৰুৰ ঘৰত গৈ শিক্ষা লাভ কৰিছিলে। এই সময়খিনি সেইকাৰণে ব্ৰহ্মচৰ্য কঠোৰ আছিলে। সেই সময়খিনি ব্ৰহ্মচৰ্য ব্ৰত পালনৰ সময় বুলি কৈছিলে। যেতিয়া শিক্ষা লাভ কৰা শেষ হয় তেওঁলোকে ঘৰলৈ ঘূৰি যায়। ঘৰলৈ ঘূৰি গৈ বিয়া বাৰু কৰাই জীৱন যাপন কৰে। সেইখিনি সময় হ'ল গাৰ্হস্থ্য, অৰ্থাৎ ঘৰ সংসাৰ কৰিছিলে। ঘৰ সংসাৰ কৰাৰ পিছত লাহে লাহে তেওঁলোক ল'ৰা ছোৱালী জন্ম হোৱাৰ পিছত তেওঁলোক দেউতাক মাক হৈ যায়। তাৰপিছত তেওঁলোকে সংসাৰ ধৰ্ম কৰি ধৰ্ম চৰ্চা কৰিছিলে। সংসাৰ ধৰ্মলৈ মানে অলপ পিঠি দিছিলে। যিহেতু তেওঁলোকৰ ল'ৰা ছোৱালীবিলাক ডাঙৰ হৈছিলে, সেইকাৰণে নিজৰ সংসাৰৰ দায়িত্ববিলাক ল'ৰা ছোৱালীক দিছিলে আৰু তেওঁলোকে ধৰ্ম চৰ্চা কৰিছিলে। আৰু সেইখিনি সময়ক কৈছিলে বানপ্ৰস্থ। একেবাৰে শেষত যেতিয়া সংসাৰৰ প্ৰতি মায়ামোহ নোহোৱা হৈ যায়, নোহোৱা হোৱাৰ পিছত কেৱল ভগৱানক চিন্তা কৰে আৰু মৃত্যুৰ বাবে বাট চাই থাকে, তেনেকুৱা সময়খিনিক কয় সন্ন্যাস ব্ৰত। সন্ন্যাস ব্ৰত কৰিবৰ কাৰণে তেওঁলোকে কেতিয়াবা তীৰ্থ কৰিবলৈও গুচি যায়, নতুবা হাবি বননি এইবিলাকত কৰি থাকেগৈ, গৈ আৰাধনা কৰি থাকে ভগৱানক। তেনেকৈ নিজৰ জীৱন কালচোৱা তেওঁলোকে 4টা ভাগত ভাগ কৰিছিলে। আৰু আৰ্যসকলৰ খাদ্য আৰু সাজপাৰ কেনেকুৱা আছিলে? তেওঁলোকে আমিষ আৰু নিৰামিষ দুয়োবিধ আহাৰেই গ্ৰহণ কৰিছিলে। তেওঁলোকে খাইছিলে ভেড়া আৰু ছাগলীৰ মাংস। প্ৰধান খাদ্য আছিলে ঘেঁহু, জৱ আৰু গাখীৰ। তদুপৰি ঘিউ, মাখন, ফল মূল, শাক পাচলি এইবিলাকো খাইছিলে। হোম আৰু সুৰা নামৰ দুবিধ পানীও তেওঁলোকে খাদ্য হিচাপে গ্ৰহণ কৰিছিলে। হোমৰসক নৈবেদ্য হিচাপেও আগবঢ়াইছিলে। নৈবেদ্য মানে হ'ল ভগৱানলৈ আগবঢ়োৱা এবিধ দ্ৰব্য। ভগৱানলৈ যিভাগে আগবঢ়ায় তাকে নৈবেদ্য বুলি কয়। সাজপাৰৰ ক্ষেত্ৰত তেওঁলোকে প্ৰধানকৈ নিবি, বাস আৰু অধিবাস নামে 3খন বস্ত্ৰ ব্যৱহাৰ কৰিছিলে। আৰু সম্ভ্ৰান্ত শ্ৰেণীৰ লোকসকলৰ সাজপাৰ অলপ বেলেগ আছিলে। তেওঁলোকে সোণৰ বন কৰা কাপোৰ ব্যৱহাৰ কৰিছিলে, অৰ্থাৎ সোণ খটোৱা, ৰূপ খটোৱা এনেকুৱা ধৰণৰ কাপোৰ তেওঁলোকে ব্যৱহাৰ কৰিছিলে। তেওঁলোকৰ অৰ্থনৈতিক জীৱনটো কেনেকুৱা আছিলে? আমি ইতিমধ্যে পাই আহিছোঁ যে আৰ্যসকলৰ মূল জীৱিকা আছিলে কৃষি আৰু পশুপালন। মনত আছে নহয়, কৈছিলোঁ নহয়। ইয়াৰ উপৰিও তেওঁলোকে বয়নশিল্প, কাঠ মিস্ত্ৰী, সোণাৰী, কমাৰ, চিকিৎসক এইবিলাক জীৱিকা নিৰ্বাহৰ পথ হিচাপে গ্ৰহণ কৰিছিলে। কৃষিকাৰ্যত অনাৰ্যসকলে জলসিঞ্চন পদ্ধতিটো ব্যৱহাৰ কৰিছিলে যে সেইটো তেওঁলোকেও ব্যৱহাৰ কৰিবলৈ লৈছিলে। তথাপিতো তেওঁলোকে বৰষুণৰ ওপৰতহে বেছিকৈ নিৰ্ভৰশীল আছিলে। তেওঁলোকে খেতি কৰিছিলে ধান, ঘেঁহু আৰু জৱৰ, কপাহ আৰু সৰিয়হৰ খেতিও লগতে কৰিছিলে। কিন্তু সেই সময়ত মুদ্ৰাৰ প্ৰচলন তেনেকৈ হোৱা নাছিলে। গতিকে বস্তুৰ সলনা সলনি অৰ্থাৎ বিনিময় প্ৰথাৰেহে বেপাৰ বাণিজ্যবিলাক চলাইছিলে। কেতিয়াবা প্ৰথমতে তেওঁলোকে বস্তুৰ বিনিময়ত গৰুকো সলনা সলনি কৰিছিলে, অৰ্থাৎ গৰু এটা দি নিজৰ দৰকাৰী বস্তুবোৰ লৈ আহে। বহুত গৰু আছিলে, পশুপালন যিহেতু আছিলে, গতিকে বস্তুৰ বিনিময়ত তেওঁলোকে গৰু এটাকে দি দিছিলে। তাৰপিছত নিক্সা নামৰ এবিধ সোণৰ মোহৰ আৱিষ্কাৰ হৈছিলে। সেই সোণৰ মোহৰটো দি বস্তুবিলাক কিনা বেচা কৰিছিলে। তাৰপিছত যাতায়াতৰ কাৰণে তেওঁলোকে গৰুৰ গাড়ী ব্যৱহাৰ কৰিছিলে, কাৰণ গৰুৰেই বেছি প্ৰচলন আছিলে। ধৰ্ম কি আছিলে এতিয়া? প্ৰাচীন কালত মানুহবিলাকে প্ৰকৃতিৰ যিটো পৰিৱৰ্তন, তোমালোকে আগৰ সমাজ বিজ্ঞানৰ একেবাৰে প্ৰথম পাঠটোত পঢ়িবলৈ পঢ়া মনত আছেনে? কৈছিলোঁ নহয় মই, তেওঁলোকে এই যে হঠাতে ধুমুহা বজ্ৰপাত মাৰে, হঠাতে বৰষুণ আহে, ডাঙৰকৈ ৰ'দ দিয়ে, বিজুলী ঢেৰেকণি মাৰে, এইবিলাক তেওঁলোকে আগৰ আদিম মানুহবিলাকে ভাবিছিলে যে অদৃশ্য শক্তিৰ প্ৰভাৱ, কোনোবা অদৃশ্য শক্তিয়েহে এনেকুৱা কাম কৰি থাকে। গতিকে এনেকুৱা ধৰণৰ কামত তেওঁলোকে খুব ভয় খাইছিলে। ভয় খাই অদৃশ্য শক্তিটোক তেওঁলোকে পূজা অৰ্চনা কৰিবলৈ এটা নিয়ম বান্ধি লৈছিলে। ভাবিছিলে যে পূজা অৰ্চনা কৰিলে কিজানি বৰষুণটো বন্ধ হৈ যাব, বা পূজা অৰ্চনা কৰিলে বিজুলী ঢেৰেকণি বন্ধ হৈ যাব, বজ্ৰপাত বন্ধ হৈ যাব, এনেকুৱা ধৰণৰ ভাৱ এটা হৈছিলে। আৰু যদি বন্ধ হৈও যায়, ভাবিছিলে যে পূজা কৰাৰ কাৰণেহে বন্ধ হৈ গৈছে। গতিকে এনেকৈয়ে তেওঁলোকৰ ভগৱান বিশ্বাস এটা গঢ়ি উঠিছিলে। আৰ্যসকলে যেতিয়াৰ পৰা ভাৰতত স্থায়ীভাৱে বাস কৰিবলৈ ল'লে, তেতিয়াৰ পৰাই তেওঁলোকৰ স্থায়ী কৃষিকাৰ্যও আৰম্ভ হ'ল। আৰু কৃষিকাৰ্যৰ কাৰণে তেওঁলোকে বতৰ আৰু বৰষুণৰ ওপৰতে নিৰ্ভৰ কৰিব লগা হ'ল। গতিকে তেওঁলোকে সেই বতৰৰ যাতে বৰষুণটো ঠিকমতে দিয়ে, সেইকাৰণে তেওঁলোকে ইন্দ্ৰ দেৱতা, বৰুণ দেৱতা আৰু অগ্নি দেৱতাক
আৰাধনা কৰিবলৈ লৈছিলে। তেওঁলোকে ভাবিছিলে যে বৰষুণ, শক্তি, সৌন্দৰ্য আৰু বিশাল সাম্ৰাজ্যৰ ভেটিটো সুদৃঢ় কৰাৰ মূলতে হ'ল ইন্দ্ৰ দেৱতাৰ কৃপা দৃষ্টি। তাৰপিছত আছিলে ইন্দ্ৰৰ পিছত অগ্নি। অগ্নিয়ে অতি প্ৰাচীন কালৰ পৰাই দৈবিক শক্তিৰূপে এক বিশেষ আসন গ্ৰহণ কৰি আহিছে। সভ্যতাৰ ক্ৰমবিকাশত অগ্নিয়ে প্ৰধান ভূমিকা লৈছিলে। প্ৰাচীন কালত তোমাৰ অগ্নি মানে কি? জুই। গতিকে গম পাইছিলা নহয়, মনত আছেনে? জুইৰ সহায়ত যে কেঁচা মঙহ পুৰি খাবলৈ শিকিছিলে। আগতেতো কেঁচা মঙহ খাইছিলে। যেতিয়া জুই আৱিষ্কাৰ হ'ল তেতিয়াই তেওঁলোকে কেঁচা মঙহ পুৰি এটা নতুন সোৱাদ লাভ কৰিছিলে। গতিকে তেওঁলোকে অগ্নিকো দেৱতা বুলিয়েই ভাবিছিলে। তেওঁলোকে বিশ্বাস কৰিছিলে যে তেওঁলোকে যে যাগ যজ্ঞ কৰোঁতে ধোঁৱা ওলায়, সেই ধোঁৱাখিনি যে ওপৰলৈ উৰি যায়, তেওঁলোকে ভাবিছিলে এই ধোঁৱাখিনি স্বৰ্গলৈহে যায়। সেইকাৰণে অগ্নিক বহুত গুৰুত্ব দিছিলে তেওঁলোকে। তাৰপিছত 3 নম্বৰতে স্থান পাইছিলে বৰুণে। বৰুণ দেৱতাৰ কাৰণে তেওঁলোকে ভাবিছিলে বৰষুণ দিয়ে বুলি। গতিকে এই 3জন দেৱতাক তেওঁলোকে বহুত ভক্তি কৰিছিলে। কেৱল দেৱতাকে নহয়, আৰ্যসকলে দেৱী পূজাও কৰিছিলে। উষা আৰু অদিতিক তেওঁলোকে প্ৰধান দেৱী হিচাপে পূজা কৰিছিলে। কিন্তু পুৰুষ প্ৰধান সমাজখনত দেৱীতকৈ দেৱতাৰ আসন বেছি উচ্চ আছিলে। সাহিত্য। আৰ্যসকলৰ সকলোতকৈ বেছি অৱদান আছিল সাহিত্যৰ ক্ষেত্ৰত। তেওঁলোকৰ বেদ আছিল তেওঁলোকৰ আদি গ্ৰন্থ। গুৰু আৰু জ্ঞানী লোকৰ মুখৰ পৰা শুনি শুনি শিকিছিল আৰু মনত ৰখাৰ অভ্যাস কৰিছিল কাৰণে বেদক শ্ৰুতি বুলিও জনা যায়। আজিকালি তোমালোকে যেনেকৈ লিখি পঢ়ি পৰীক্ষা ল'লেও তোমালোকে লিখিব লাগে, তেনেকুৱা ধৰণৰ আগৰ দিনত নাছিলে, কাৰণ কাগজ নাছিলে যে। তেওঁলোকে গুৰুৱে তেওঁলোকক মাত্ৰ মুখস্থ ৰখাইছিলে। গুৰুৱে যিমানখিনি জানিছিলে গোটেইখিনি ছাত্ৰ ছাত্ৰীসকলক মুখস্থ বিদ্যাৰ জৰিয়তেহে শিকাইছিলে। এনেকৈ ইজনে সিজনক শিকাই মুখে মুখে পুথিবিলাক ৰৈ গৈছিলে। বেদ যে, এই বেদ শব্দটোৰ অৰ্থ হ'ল জ্ঞান। বেদ আছিলে 4খন: ঋগ্বেদ, সামবেদ, যজুৰ্বেদ আৰু অথৰ্ববেদ। আৰু আটাইতকৈ প্ৰাচীনখন হ'ল ঋগ্বেদ। এই ঋগ্বেদত প্ৰকৃতিৰ বিভিন্ন পৰিৱৰ্তন আৰু মানৱ সভ্যতাৰ বিকাশৰ সকলো কথাই উল্লেখ কৰা আছে। পণ্ডিতসকলৰ মতে প্ৰায় খ্ৰীষ্টপূৰ্ব 2500 মানতে এই বেদখন ৰচনা কৰা হৈছিলে। ঋগ্বেদত আছে 1028টা শ্লোক। বাকী 3খন বেদো এই ঋগ্বেদৰ আলমতে লিখা হৈছিলে। সামবেদত যজ্ঞত গোৱা, বিশেষকৈ হোম যজ্ঞত গোৱা কিছুমান গীত আছে। যজুৰ্বেদত যাগযজ্ঞত ব্যৱহাৰ কৰা মন্ত্ৰবিলাক আছে। আৰু তেনেকৈ ঋগ্বেদৰ সময়ত যজুৰ্বেদ লিখাৰ সময়ত সামাজিক আৰু ধৰ্মীয় পৰিৱৰ্তনৰ কথাও তাত উল্লেখ আছে। ইখন বেদ, অথৰ্ববেদখন, সেইখন হ'ল চিকিৎসা সম্পৰ্কীয় বেদ। এই অথৰ্ববেদখনকে ভাৰতীয় চিকিৎসা বিজ্ঞানৰ মূল ভেটি বুলি ক'ব পাৰি। এই 4খন বেদেই সেই সময়ৰ সামাজিক, ৰাজনৈতিক, অৰ্থনৈতিক আৰু ধৰ্মীয় জীৱন প্ৰণালী একোখন ছবি স্পষ্টকৈ দেখুৱাই দিয়ে। 4খন বেদৰ উপৰিও সেই সময়ৰ আৰু কেইখনমান উল্লেখযোগ্য গ্ৰন্থ হৈছে ব্ৰাহ্মণ, আৰণ্যক আৰু উপনিষদ। ধৰ্ম আৰু দৰ্শন শাস্ত্ৰৰ বাহিৰেও জ্যোতিষ আৰু চিকিৎসা বিজ্ঞান বিষয়তো ভাৰতবৰ্ষৰ স্থান আছিল উল্লেখযোগ্য। আমি যে অংকত দশমিক সংখ্যাটো ব্যৱহাৰ কৰোঁ, এইটো দশমিক সংখ্যাৰ ধাৰণাটো ভাৰততে আৱিষ্কাৰ হৈছিলে। শূন্যৰ কথাটোতো জানাই, গতিকে শূন্যও আৱিষ্কাৰ হৈছিলে আৰু দশমিক সংখ্যাটো আমাৰ ভাৰততে আৱিষ্কাৰ হৈছিলে। তাৰোপৰি আয়ুৰ্বেদ বা চিকিৎসা বিজ্ঞান, ধনুৰ্বেদ বা সামৰিক বিজ্ঞান, গন্ধৰ্ব বেদ বা সংগীত কলা আৰু স্থাপত্য বেদ বা স্থাপত্য কলা বিষয়ক 4খন উপবেদো ৰচনা কৰা হৈছিলে। এইবিলাকৰ পিছতহে ৰচনা হৈছিলে ৰামায়ণ, মহাভাৰত, গীতা, পুৰাণ আদি গ্ৰন্থসমূহৰ। এই পুথিসমূহক ধৰ্মশাস্ত্ৰ বা ধৰ্ম বিষয়ক পুথি হিচাপে ধৰা নহয়। ৰামায়ণ, মহাভাৰত 2খন মহাকাব্যতেই ৰজা আৰু প্ৰজাৰ মাজত কেনেকুৱা ধৰণৰ সম্পৰ্ক আছিলে, সেই সম্পৰ্কবিলাকৰ কথাহে বেছিকৈ প্ৰাধান্য পাইছে। তোমালোকেতো ৰামায়ণ আৰু মহাভাৰতৰ বিষয়ে অলপ জানাই। আৰ্যসকলে কেনেকৈ শাসন কৰিছিলে? আৰ্যসকলৰ মাজত বিভিন্ন ফৈদ আছিলে। ফৈদ মানে ভাগ। এই ফৈদবিলাকে নিজাকৈ একোখন সমাজ পাতি আছিল যদিও তেওঁলোকে পৰস্পৰৰ লগত সম্পৰ্ক ৰাখিছিল। এই ফৈদবিলাক সাধাৰণতে একোটা পৰিয়াল আছিল। এনেদৰে কেইবাটাও পৰিয়াল লগ লাগি এখন গাঁও হৈছিল। আকৌ কেইবাখনো গাঁও লগ লাগি এটা বীজ, আৰু কেইবাটাও বীজ লগ লাগি একোটা জন গঠন কৰা হৈছিল।
তেনেকৈ প্ৰতিটো ভাগকে একোজন মুখ্য লোকে পৰিচালনা কৰিছিলে। যেনেকৈ ঘৰখন পৰিচালনা কৰিছিলে মুখ্য মানুহজনে, তেনেকৈ সেই পদবিলাকো এজন এজন মুখ্য মানুহে পৰিচালনা কৰিছিলে। পৰিয়ালৰ মূল মানুহজনক কি বুলি কৈছিলে? গৃহপতি বুলি কৈছিলে। আৰু গাঁৱৰ মুখিয়ালজনক গ্ৰামণী, বিচৰ মুখিয়ালজনক বিচপতি আৰু জনৰ মুখিয়ালজনক কৈছিল ৰাজন। এই ৰাজনেই আছিল সমাজৰ মুখ্য বিচাৰপতি আৰু শাসনৰ মূল মানুহ তেওঁ। আৰু ৰাজন পদবীটো সাধাৰণতে বংশগতভাৱে আহিছিলে, অৰ্থাৎ দেউতাকৰ পিছত পুতেক হৈছিলে, সেই পুতেকৰ পিছত তেওঁৰ পুতেক হৈছিলে, এনেকৈ উত্তৰাধিকাৰী সূত্ৰে ৰাজন হ'বলৈ পাইছিলে। কিন্তু কেতিয়াবা যদি উত্তৰাধিকাৰীজন বা পুতেকজন মানে দুৰ্বল হয় বা যুদ্ধবিদ্যাত তেওঁ পাৰ্গত নহয়, তেতিয়া অন্য লোককো ৰাজন হিচাপে নিৰ্বাচিত কৰিছিলে। কিন্তু সেই প্ৰাৰ্থীজন যুদ্ধবিদ্যা আৰু প্ৰশাসনিক দিশত পাৰ্গত হ'বই লাগিছিলে। এতিয়া যে আমি আলোচনা কৰিলোঁ কথাখিনি, এই কথাখিনি ঋগ্বেদত উল্লেখ থকা সময়ৰ কথা। সেইকাৰণে সেই সময়ছোৱাক ঋগ্বেদৰ সময় বা ঋগ বৈদিক যুগ বা সামগ্ৰিকভাৱে বৈদিক যুগ বুলিও কোৱা হয়। ঋগ্বেদৰ পৰৱৰ্তী সময়ছোৱাক মহাকাব্যৰ যুগ বুলি কিছুমান পণ্ডিতে ক'ব খোজে। বৈদিক যুগৰ শেষৰ ফালেহে ৰামায়ণ আৰু মহাভাৰত দুখন ৰচিত হৈছিলে। ৰামায়ণ আৰু মহাভাৰতত সেই সময়ৰ ৰজা আৰু প্ৰজাৰ সম্পৰ্কৰ কথা লিখা হৈছিল বুলি অলপ আগতে মই কৈছোঁৱেই। গতিকে সামাজিক, ৰাজনৈতিক, অৰ্থনৈতিক, ধৰ্মীয় অৱস্থাৰ কথাও তাত লিখা আছে। গতিকে সেইখিনি সময়কে মহাভাৰতৰ মহাকাব্যৰ যুগ বুলি কোৱা হয়। সেই সময়ৰ আন এখন উল্লেখযোগ্য পুথি হ'ল গীতা। কিন্তু গীতাখন এখন বেলেগ পুথি নহয়, গীতাখন মহাভাৰতৰে এটা অংশ। আৰু সেই গীতাৰ মূল্য, যিটো সামাজিক মূল্য, এতিয়াও প্ৰচলিত হৈ আছে। কাৰণ এতিয়াও আমাৰ যিকোনো কাজে কামে গীতা পাঠ কৰা হয়। গতিকে সেই সময়ছোৱাক মহাকাব্যৰ যুগ বুলি কোৱা হয়। মহাকাব্য দুখনে প্ৰভাৱ পেলাইছিলে যে, সেইকাৰণে মহাকাব্যৰ যুগ বুলিও কোৱা হয়। মহাকাব্য দুখনৰ উল্লেখনীয় অৱদানৰ পিছতে আন এক উল্লেখযোগ্য ৰচনাৰাজি হ'ল পুৰাণসমূহ। এই পুৰাণ হ'ল 18খন। এই পুৰাণসমূহেই পৰৱৰ্তী পৰ্যায়ত ভাৰতীয় সমাজলৈ এক যুগান্তকাৰী পৰিৱৰ্তন ঘটাইছিল। গতিকে আৰ্যসকল ভাৰতত থকাৰ সময়ত কি কি ঘটনা ঘটিছিলে, কেনেকৈ তেওঁলোকে ৰাজ্যখন পৰিচালনা কৰিছিলে, তেওঁলোকৰ শাসন ব্যৱস্থা কেনেকুৱা আছিলে আদি সকলো কথা ইয়াতে আলোচনা কৰা হৈছে। তোমালোকে পাঠটো আকৌ এবাৰ নিজেই পঢ়িবা, নপঢ়াকৈ কিন্তু কেতিয়াও নাথাকিবা, তেতিয়া বুজি পাবা। পিছত যদি স্কুল খোলে তেতিয়া মই আকৌ এবাৰ বুজাই দিম। হ'ব, ধন্যবাদ।